हेलो फ्रेंड्स की खबर आपनलोকৰ মোৰ এটা নতুন ভিডিঅ'লৈ সবকে ওয়েলকাম জনালো আৰু আজি আমি গৈ আছো আমাৰ নামসাই ডিস্ট্ৰিক্টত থকা টেঙাপানী মন্দিৰ বুলি কওঁ যেহেতু গোল্ডেন মন্দিৰ কলে প্ৰায়ভাগে চিনি পাব এতিয়া ভিডিঅ'টো চাই থাকক আগত গৈ লগ পাই আছো আৰু ইয়াৰ পৰা সেই মন্দিৰলৈ মাত্ৰ 17 কিলোমিটাৰ এতিয়া আহি মানে ধুনীয়াকৈ ঠাইডোখৰ দেখি পালো মানে ভাবিলো নিজেও চাও আৰু আপোনালোককো দেখাও বুলি আমাৰ এই কেমেৰামেন ফটো চটো মাৰি আছে আৰু এই দেখো হৈছে সেই ধুনীয়া ঠাইডোখৰ আৰু এতিয়া মোৰ ওচৰত দেখিবলৈ পাইছে এনেকৈ আহি এতিয়া বৰ্তমান গোল্ডেন পাগোডা পাই গ'লোহি চাই থাকক ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰৰ চাইডখিনি ক'ব বাকী নাই আৰু একদম চফাকৈ থোৱা হৈছে আহি মন্দিৰ পাই গ'লোহি এতিয়া আৰু এইটোৱে হৈছে গোল্ডেন মন্দিৰ হৈছে নামসাই ডিস্ট্ৰিক্টৰ টেঙাপানীত আছে এইটো মন্দিৰটো মানে এইটো এতিয়া মোৰ পিছফালে থকাটো বনাই আছে বাৰু কমপ্লিট হোৱা নাই এতিয়া কমপ্লিট হ'ব যেতিয়া মানে ভালকৈ কমপ্লিট হ'ব তেতিয়া আপোনালোকক আকৌ এবাৰ দেখাম যিহেতু আমাৰ ঘৰৰ পৰা বেছিখিনি দূৰ নহয় গোলাপ এপাহ হিৰঙা গোলাপে এতিয়া ভিতৰলৈ সোমাই গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে চাই আৰু এইটোৱে হৈছে মোৰ পিছফালে থকা বুদ্ধ মন্দিৰ ওপৰৰ পৰা চাবলৈ এনেকুৱা ধৰণৰ অকণমান আহিব আপোনালোকে কেতিয়াবা চাবহি আৰু এইটো হৈছে এটা সুইমিং পুল মোৰ পিছফালে আছে চাওক ঐ ভাই ইয়াত মাছ আছে নে মাছ আছে ন এইটো সুইমিং পুল নহয় দেই এইটো মানে এটা পুখুৰীহে মাছ জাত আছে এই ৰক এইটো এটা মাছ এইফালে আৰু এইজনী চাওক জানো ময়ো জানো কি ইমান পিছত থাকি আছে যে লেপাবিলাক কেনেকুৱা লাগিছে আজি ইয়াৰ অনুভৱ মজা ন জামুন গছ নেকি ক'ত জামুন লগা নাই যে তেতিয়াহ'লে আৰু মানে এইফালেও মূৰ্তি এটা আছে লাষ্ট মন্দিৰটো যিহেতু বহুতেই ডাঙৰ আৰু এইটোৱে হৈছে যোনটো লাষ্ট মূৰ্তি আৰু ইয়াত থকা প্ৰায়ভাগ মূৰ্তিয়ে গোল্ডেন হয় ঐ ভাই চাই লওঁ আৰু এইটো হৈছে এটা ৱাটাৰ ছাপ্লাই এতিয়া মন্দিৰত সোমাই মেলি হৈ গ'ল আৰু আপোনালোকক দেখালেও কেনেকুৱা পালে জনাব ভাল বেয়া কমেণ্ট কৰিব ক'ত লৈ যাব লাগিব ন পাৰ্টনাৰ আৰু এইটো হৈছে পাৰ্কিং প্লেচ টাটা গোল্ডেন মন্দিৰ আৰু এতিয়া মন্দিৰটোকো বাই বাই দিলোঁ আমিও ঘৰত যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ যদিহে ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় লাইক কৰিব আকৌ লগ পাই আছোঁ মোৰ এটা নতুন ভিডিঅ'ত